ছেমিফাইনেলত সমূহ সমৰত নামিব ভাৰত অষ্ট্ৰেলিয়া পুনৰাবৃত্তি হ'ব নেকি 19 নৱেম্বৰৰ দিনটোৰ আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেটছে নিৰ্ধাৰণ কৰিব ভাৰতৰ ভাগ্য পাকিস্তানে আয়োজন কৰি থকা চেম্পিয়নছ ট্ৰফি 2025ৰ প্ৰতিযোগিতাখনে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে শীৰ্ষ চাৰিওটা দলে ছেমিফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰত আৰু নিউজিলেণ্ডে গ্ৰুপ এৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই গ্ৰুপ বিৰ পৰা শীৰ্ষ চাৰিত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ছেমিফাইনেলৰ দুয়োখন মেচ অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব 4 মাৰ্চত ডুবাইত অনুষ্ঠিত হ'ব প্ৰথমখন খেল এই মেচত কোনটো দলে টিম ইণ্ডিয়াৰ মুখামুখি হ'ব সেয়া জানিবলৈ বৰ্তমান আগ্ৰহী হৈ পৰিছে অনুৰাগীসকল 2 মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হ'বলগীয়া মেচখনে নিৰ্ধাৰণ কৰিব সকলো আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচ সমূহ সমৰত নামিব ভাৰত আৰু নিউজিলেণ্ড আজি অনুষ্ঠিত হ'বলগীয়া খেলখনৰ পিছতে কোনে প্ৰথম আৰু দ্বিতীয় স্থানত থাকিব সেয়া চূড়ান্ত কৰা হ'ব ইয়াৰ লগতে ভাৰতে কাৰ মুখামুখি হ'ব সেয়াও জানিব পৰা যাব যদিহে ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হয় তেন্তে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকে খেলিব কাৰণ এই জয়ৰ লগে লগে টিম ইণ্ডিয়াই গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰিব আনহাতে ভাৰতীয় দলটো নিউজিলেণ্ডৰ বিৰুদ্ধে যদি খেলখনত পৰাস্ত হয় তেন্তে ছেমিফাইনেলত তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব কাৰণ এই পৰাজয়ৰ লগে লগে টিম ইণ্ডিয়াই গ্ৰুপ এৰ দ্বিতীয় স্থানত থাকিব এতিয়া আজি ভাৰত নিউজিলেণ্ডৰ অন্তিমখন মেচে নিৰ্ধাৰণ কৰিব ভাৰতৰ ভাগ্য অনুৰাগীৰ আশা যদি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সমূহ সমৰত অৱতীৰ্ণ হয় তেন্তে অনুৰাগীসকলে 2023 বৰ্ষৰ 19 নৱেম্বৰ বিশ্বকাপৰ পুতক চেম্পিয়নছ ট্ৰফিৰ জৰিয়তে টিম ইণ্ডিয়াই ল'ব বুলি ইতিমধ্যে আশা কৰি আছে স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম